একাংশই খুব বেছি লিখি আছে যে জুবিন গাৰ্গৰ কোনো জাতি নাছিল, জুবিন গাৰ্গৰ কোনো ধৰ্ম নাছিল। কেইটামান কথা আপুনি স্পষ্ট হৈ লওক। জুবিন গাৰ্গৰ জাতি আছিল নে নাই, জুবিন গাৰ্গৰ ধৰ্ম আছিল নে নাই, এই কথাখিনিৰ জৰিয়তে আপুনি খুব ভালদৰে বুজি পাব। জুবিন গাৰ্গ অৰ্থাৎ জুবিন জন্ম হৈছিল এটা বৰঠাকুৰ পৰিয়ালত। জুবিন গাৰ্গে নিজৰ গোত্ৰটোকে লিখিছিল। গোত্ৰ কোনে লিখে? সনাতন হিন্দু ধৰ্মত যিসকলে বিশ্বাস কৰে, সনাতন হিন্দু ধৰ্মৰ পৰিয়ালত জন্ম যিসকলে গ্ৰহণ কৰে, তেওঁলোকে নিজৰ গোত্ৰটো তেওঁলোকৰ নামৰ পিছফালে লিখিব পাৰে। বৰঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে, মৃত্যু হোৱাৰ পিছতো জুবিন গাৰ্গক বাৰু আমি সৎকাৰ কোনটো পদ্ধতিত কৰিছোঁ? জুবিন গাৰ্গক চিতাত জ্বলোৱা হৈছিলে, অৰ্থাৎ জুবিন গাৰ্গৰ যিটো শৰীৰ, সেই শৰীৰটো এখন চিতাত জ্বলোৱা হৈছিলে। সম্পূৰ্ণৰূপে বৈদিক ৰীতি নীতিৰে আমি জুবিন গাৰ্গৰ শৰীৰটো বিদায় দিছিলোঁ। বেদমন্ত্ৰ শুনিবলৈ পোৱা গৈছিলে, শংখধ্বনি শুনিবলৈ পোৱা গৈছিলে। অন্য ধৰ্মৰ মানুহৰ ক্ষেত্ৰত এইবোৰ কৰা হয় নেকি? নকৰে। কেৱল সনাতন হিন্দু ধৰ্মৰ মানুহৰ ক্ষেত্ৰত এইবোৰ কৰা হয়। আটাইতকৈ ডাঙৰ কথা, জুবিন গাৰ্গৰ হাতখনৰ এফালে যদি আপুনি চাৰ্লি চেপলিনৰ এখন ছবি দেখিবলৈ পাব টাটু আখৰে, আনফালে দেখিবলৈ পাব ভোলানাথৰ এখন চিত্ৰ। ভোলানাথ বাৰু কোনটো ধৰ্মৰ মানুহৰ ইষ্ট দেৱতা? ডেফিনেটলি সনাতন হিন্দু ধৰ্মৰ লোকসকলৰ ইষ্ট দেৱতা। জুবিন গাৰ্গে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি যিটো সময়ত কৈছিলে, সেইটো সময়ত জুবিন গাৰ্গ নামৰ সনাতন হিন্দু ধৰ্ম গ্ৰহণ কৰা বা সনাতন হিন্দু ধৰ্মৰ পৰিয়াল এটাৰ পৰা অহা ব্যক্তিজনে কোৱা নাছিল। সেইটো সময়ত কৈছিল এজন শিল্পীয়ে, যিজন শিল্পীক আপুনি আমি সকলোৱে ভাল পাওঁ। শিল্পী হিচাপে জুবিন গাৰ্গৰ কোনো জাতি নাছিল, শিল্পী হিচাপে জুবিন গাৰ্গৰ কোনো ভাষা নাই, শিল্পী হিচাপে জুবিন গাৰ্গৰ কোনো ধৰ্ম নাই। আৰু সেইবাবে চিৰবৈৰী পাকিস্তানতো জুবিন গাৰ্গক সোঁৱৰণ কৰা হৈছে, ভাৰতবৰ্ষৰ নিচেই কাষতে থকা বাংলাদেশত সোঁৱৰণ কৰা হৈছে, নিউয়ৰ্কত সোঁৱৰণ কৰা হৈছে, ছিংগাপুৰত সোঁৱৰণ কৰা হৈছে। কাৰণ জুবিন গাৰ্গৰ কণ্ঠৰ কোনো ধৰণৰ ধৰ্ম নাছিল, জুবিন গাৰ্গৰ কণ্ঠত কোনো ধৰণৰ ভাষা নাছিল, জুবিন গাৰ্গৰ কণ্ঠৰ কোনো জাতি নাছিল। কিন্তু কা আন্দোলনৰ সময়ত আপুনি মনত পেলাওক, জুবিন গাৰ্গে বাৰে বাৰে কৈছিল সমগ্ৰ অসমীয়া জাতিটো, মোৰ অসমীয়া জাতিটো জীয়াই থাকিব লাগিব। তাৰমানে জুবিন গাৰ্গৰ জাতি আছিল, কি জাতি? সেইটো হৈছে অসমীয়া জাতি। জুবিন গাৰ্গৰ জাতিটোৱে হৈছে অসমীয়া জাতি। জুবিন গাৰ্গে সেই অসমীয়া জাতিটোৰ বাবে যিটো কণ্ঠ, সেয়াই জুবিন গাৰ্গৰ ভাষা। গতিকে জুবিন গাৰ্গৰ শিল্পী জুবিন গাৰ্গ আৰু যিটো জুবিন গাৰ্গ অৰ্থাৎ কপিল বৰঠাকুৰৰ পুত্ৰ যিটো জুবিন গাৰ্গ, সেই দুজনক আপোনালোকে এক কৰিবলৈ চেষ্টা নকৰিব। জুবিন গাৰ্গৰ আদৰ্শ আপোনালোকে যদি সঁচাকৈ গ্ৰহণ কৰিব বিচাৰিছে, তেতিয়াহ'লে জুবিন গাৰ্গৰ মোৰ কোনো জাতি নাই, ধৰ্ম নাই, ভাষা নাই বুলি কোৱা জুবিন গাৰ্গে নিজৰ সমস্ত জীৱনৰ সকলোবোৰ উপাৰ্জন কিন্তু সকলোৰে মাজত বিলাই দিছিল। আপুনি পাৰিব? আপুনি পাৰিবনে? জুবিন গাৰ্গে কিন্তু জাতি নাই, ধৰ্ম নাই বুলি কোৱা মানুহজনে সকলোৰে বাবে কাম কৰিছিল। আপুনি কাষ্ট চাৰ্টিফিকেটখন নোলোৱাকৈ, আপুনি আপোনাৰ নামৰ পিছত আপোনাৰ ধৰ্মৰ দিয়া উপাধিটো নিলিখাকৈ আপুনি কেতিয়াবা আপোনাৰ নামটো প্ৰকাশ কৰিব পাৰিবনে? মন্দিৰলৈ গৈ, মছজিদলৈ গৈ আপুনি বাৰু কৈ থৈ আহিব পাৰিবনে? আজিৰ পৰা আৰু মই এই ধৰ্মৰ মানুহ নহয়, মই এতিয়াৰে পৰা কেৱল মোৰ নিজৰ নামটোহে লিখিম, না মোৰ গোত্ৰ আছে, না মোৰ ধৰ্ম আছে, না মোৰ জাতি আছে, মই চাৰ্টিফিকেটো এৰি দিলোঁ, মই মোৰ পিতৃ মাতৃয়ে দিয়া পৰিচয় মই এৰি দিলোঁ। পাৰিব? নোৱাৰে। জুবিন গাৰ্গে যিসমূহ আদৰ্শ দেখুৱাই থৈ গৈছিল, সেই আদৰ্শ আপুনি কেতিয়াও গ্ৰহণ কৰিব পৰা নাই। আনকি জুবিন গাৰ্গে গছ ভাল পোৱাৰ কথা কৈছিল। আপুনি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আপুনি কেইডাল গছ পুলি ৰোপণ কৰিলে? নাই ৰোৱা। আপুনি এতিয়ালৈ এডালো গছ পুলি ৰোপণ কৰা নাই। গতিকে জুবিন গাৰ্গে যেতিয়া চিনেমাত মোৰ কোনো জাতি নাই, ধৰ্ম নাই বুলি কৈছিল, সেইটো সময়ত জুবিন গাৰ্গে সকলোকে এক কৰিবলৈ চেষ্টা কৰিছিল। কাঞ্চনজংঘা দৰে নিজকে স্থিৰ কৰি সকলোকে এক কৰিব বিচৰা জুবিন গাৰ্গে যিটো সময়ত সেই কথাবোৰ কৈ থৈ গৈছিল, তাৰ পিছতে আমি জাতি ধৰ্মৰ মাজত ভাগ ভাগ হৈ আছোঁ। গতিকে ক্লিয়াৰ কাট কৰি দিছোঁ, যিসকলে সামাজিক মাধ্যমত কৈ আছে মোৰ কোনো জাতি নাই, ধৰ্ম নাই, এইবাৰ দেৱালীত ফটকা ফুটাব নালাগে, এইবাৰ কেৱল চাকি জ্বলাওক। আৰু সনাতন হিন্দু ধৰ্মত বিশ্বাসীসকলটো বাদেই দিয়ক, একাংশ অন্য ধৰ্মৰ মানুহেও এতিয়া দাবী ধমকি দি ক'বলৈ আৰম্ভ কৰিছে যে এইবাৰ দেৱালীত চাকিহে জ্বলাব লাগিব, এইবাৰ অসমত কোনেও ফটকা ফুটাব নোৱাৰে। কথাটো হৈছে অসমত মানুহে ফটকা ফুটাব, অসমত মানুহে চাকি জ্বলাব, সেয়া অসমীয়া মানুহে নিজৰ বিবেক বিবেচনাৰে কৰিব। কাৰণ জুবিন গাৰ্গ সকলোৰে আছিল। জুবিন গাৰ্গ আৱেগৰ শিল্পী, আপোন শিল্পী, প্ৰাণৰ শিল্পী। কিন্তু জুবিন গাৰ্গৰ ধৰ্ম নাছিল বুলি যিসকলে কৈ আছে, সেইসকলে কিন্তু ভুল কৈছে। কাৰণ জুবিন গাৰ্গৰ এটা ডাঙৰ ধৰ্ম আছিল, আৰু সেইটো হৈছে মানৱ ধৰ্ম, আৰু সেইটো হৈছে শিল্পী জুবিন গাৰ্গৰ মানৱ ধৰ্ম। আৰু যিজন জুবিন গাৰ্গ কপিল বৰঠাকুৰৰ সন্তান, সেইজন জুবিন গাৰ্গৰ গোত্ৰটোৱে কয় যে সনাতন হিন্দু ধৰ্মত বিশ্বাসী এজন ব্যক্তি আছিল। বাকী জুবিন গাৰ্গৰ ধৰ্ম কি কৈছিলে, জুবিন গাৰ্গৰ কথাক লৈ কোনে লগুণ ছিঙিলে, কোনে মছজিদত গৈ এতিয়াৰে পৰা মাইকত গৈ আজানৰ সলনি মায়াবিনী বজাব, মন্দিৰত কোনে মায়াবিনী গাব, সেইবোৰ কথা পতাটো বাদ দিয়ক।
SIT শেহতীয়াভাৱে কি কৰিছে আৰু জুবিন গাৰ্গে কেতিয়া ন্যায় লাভ কৰিব এই সন্দৰ্ভত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ আৰু যদি একো কাম নাথাকে মই কৈছোঁ একো যদি আপোনালোকৰ কাম নাথাকে মই ৰাজনৈতিক নেতাকো কওঁ আৰু সাধাৰণ আপোনাৰ মোৰ দৰে ঘটিৰাম বাতিৰামকো এটা কথাই কওঁ একো যদি কাম নাথাকে ছ'চিয়েল মিডিয়াত যি টি কথা লিখি থকাতকৈ #justice4Zubeen Garg বুলি লিখক অন্যথা একোডাল গছ পুলি লাগিলে ৰাস্তাৰ মাজত থকা ডিভাইডাৰত লগাওক ৰাস্তাৰ কাষত লগাওক পথাৰৰ কাষত লগাওক যিডাল গছ পুলি আপুনি ৰোপণ কৰিব সেই গছ পুলিডালত এদিন ফুল ফুলিব ফল লাগিব চৰাই আহিব জুবিন গাৰ্গৰ আত্মাই আকাশৰ পৰা আপোনাক আশীৰ্বাদ দিব সেয়া হ'ব জুবিন গাৰ্গৰ জাতিৰ প্ৰতি থকা মৰম আপুনি যদি সঁচাকৈ আপোনাৰ জাতি নাই ধৰ্ম নাই গছ পুলি ৰুৱক সেই গছে যেনেদৰে কোনো ধৰণৰ জাতি বিচাৰ নকৰে ধৰ্ম দি বিচাৰ নকৰে বতাহ দিয়ে অক্সিজেন দিয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব তেতিয়াই আপুনি জুবিন গাৰ্গৰ প্ৰকৃত আদৰ্শ গ্ৰহণ কৰিছে বুলি গ্ৰহণ কৰা হ'ব বাকী ধৰ্ম কি কোনে কি কৰিব এইবোৰ কথা আলোচনা নকৰিব কাৰণ ৰাজনৈতিক নেতাবোৰে এইবোৰৰ খুব সুবিধা গ্ৰহণ কৰে সুবিধা কাকো নিদিব কাৰণ সুবিধাবাদী মানুহ ভৰি আছে কাৰণে আপুনি মই লোভী হৈ গৈ আছোঁ স্বাৰ্থপৰ হৈ গৈ আছোঁ জুবিন দা জীয়াই আছিল জীয়াই আছে আৰু জীয়াই থাকিব সেইজন হৈছে শিল্পী জুবিন গাৰ্গ শিল্পী জুবিন গাৰ্গক কেতিয়াও আমি মৰি যাবলৈ নিদিওঁ কাৰণ তেওঁৰ আদৰ্শ প্ৰতিগৰাকী অসমীয়াৰ বুকুৱে বুকুৱে বৈ থকা এটা ব্ৰহ্মপুত্ৰ কিন্তু যিজন মানৱ জুবিন গাৰ্গ তেওঁৰ শৰীৰটো আমি ইতিমধ্যে পঞ্চভূতত বিলীন হৈ যোৱা দেখিছোঁ আৰু সেই মানৱ জুবিন গাৰ্গজন যিজন কপিল বৰঠাকুৰৰ সন্তান সেইজন কিন্তু হিন্দু পৰিয়াল এটাত জন্মগ্ৰহণ কৰা এটা সন্তান কথাখিনি গুৰুত্ব সহকাৰে শুনিলে বুজিলে যদি তেতিয়াহ'লে আজিৰ পৰা প্লিজ এইবোৰ বিষয়ক লৈ আলোচনা নকৰিব ধন্যবাদ